নমস্কাৰ আজি ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি আমাৰ ভিডিঅ'ৰ বিষয় হ'ব ফেইণ্ট ইয়ং সান প্যাৰাডক্স। এই প্যাৰাডক্সটিৰ নামৰ পৰাই আপুনি অনুমান কৰিব পাৰিছে যে প্যাৰাডক্সটো আমাৰ সূৰ্য আৰু সৃষ্টিৰ সময়ৰ পৃথিৱীখনৰ লগত জড়িত। জ্যোতিৰ্বিজ্ঞানীসকলে নক্ষত্ৰসমূহৰ ক্ৰমবিকাশৰ অধ্যয়নৰ পৰা ধাৰণা কৰিছে যে আমাৰ সান অৰ্থাৎ সূৰ্যটো 4.5 বিলিয়ন ইয়ৰ আগতেই অস্তিত্বত আহিছিল। আৰু সেই আৰম্ভণিৰ কালৰ পৰাই বৰ্তমানলৈকে সূৰ্য এটা নিউক্লিয়াৰ ৰিয়েক্টৰৰ দৰে কাম কৰি আছে। এই নিউক্লিয়াৰ ৰিয়েক্টৰত হাইড্ৰজেনৰ দুটা নিউক্লিয়াই নিজৰ মাজতে ফিউজন কৰে যাতে ই হিলিয়াম সৃষ্টি কৰিব পাৰে। জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে এই ৰিয়েকশ্যন প্ৰচেছটোৰ বাবে সূৰ্যৰ শক্তি অধিক বাঢ়ি আহি আছে, অৰ্থাৎ সূৰ্য অধিক উজ্জ্বল হৈ আহি আছে আৰু আহি আজিৰ অৱস্থা পাইছেহি। জ্যোতিৰ্বিজ্ঞানীসকলে নিৰ্মাণ কৰা কিছুমান মডেলৰ মতে আমাৰ আৰম্ভণিৰ সূৰ্য অৰ্থাৎ ডেকাকালৰ সূৰ্যৰ উজ্জ্বলতা বৰ্তমানৰ সূৰ্যতকৈ 25ৰ পৰা 30% কম আছিল। আমি এটা কথা জানো যে সূৰ্যৰ তাপমান যদিহে অকণমানো কমি যায় তেন্তে আমাৰ পৃথিৱীত থকা সকলোখিনি পানী ফ্ৰিজ হৈ যাব, অৰ্থাৎ গোট মাৰি যাব, বৰফ হৈ যাব। সেয়েহে জ্যোতিৰ্বিজ্ঞানীসকলৰ এই অধ্যয়নে পৰিৱেশ বিজ্ঞানীসকলক গভীৰ চিন্তাত পেলাই দিলে, কিয়নো যদি সূৰ্যৰ তাপমান তেতিয়া কমেই আছিল তেন্তে আমাৰ পৃথিৱীখন সম্পূৰ্ণৰূপে গোট মৰা অৱস্থাত থাকিব লাগিছিল। পৰিৱেশ বিজ্ঞানীসকলে কিছুমান মডেল প্ৰস্তুত কৰি উলিয়ায় আৰু তাৰে এটা মডেল হৈছে 1 ডাইমেনশ্যনেল ক্লাইমেট মডেল। আৰু এই মডেলটিৰ মতে বৰ্তমান সময়ত উপলব্ধ হৈ থকা গ্ৰীণ হাউচ গেছ আৰু সেই সময়ৰ দুৰ্বল সূৰ্য দুয়োৱে মিলি আমাৰ পৃথিৱীখনক ইয়াৰ আৰম্ভণিৰ 3 বিলিয়ন ইয়ৰৰ বাবে গোট মাৰি ৰখাটো কোনো ডাঙৰ কথা নাছিল। আৰু এই কথা আমি সহজে মানিও ল'লোহেঁতেন যে আমাৰ পৃথিৱীখন হয়তো ইয়াৰ আৰম্ভণিৰ 3 বিলিয়ন কাল গোট মৰা অৱস্থাতেই আছিল, যদিহে পৃথিৱীৰ গেদীয় জমাপুঞ্জী বা ছেডিমেণ্টেৰী ডিপজিটসমূহে ইয়াৰ বিৰোধিতা নকৰিলেহেঁতেন। আমি ক'ব বিচাৰিছোঁ যে আমাৰ পৃথিৱীৰ গেদীয় বা ছেডিমেণ্টেৰী ডিপজিটসমূহে আমাৰ পৃথিৱীখন যে গোট মাৰি থকা নাছিল সেই বুলিহে আমাক কয়। যেতিয়া আমি ছেডিমেণ্টেৰী ডিপজিটসমূহৰ বিষয়ে অধ্যয়ন কৰোঁ তেতিয়া সেই অধ্যয়নৰ পৰা আমি গম পাওঁ যে আমাৰ পৃথিৱীখন ইয়াৰ প্ৰাৰম্ভিক কালত সম্পূৰ্ণৰূপে গোট মৰা অৱস্থাত নাছিল। পৃথিৱীখন যে আৰম্ভণিতে সম্পূৰ্ণৰূপে গোট মাৰি থকা নাছিল ইয়াৰ এটা প্ৰমাণ হ'ল আমাৰ যিবিলাক প্ৰিমিটিভ লাইফ অৰ্থাৎ যিখিনি প্ৰাৰম্ভিক জীৱন আমাৰ পৃথিৱীত আৰম্ভ হৈছিল সেইখিনি প্ৰায় 3.5 বিলিয়ন ইয়াৰৰ আগতেই আৰম্ভ হৈছিল। আৰু সেই প্ৰিমিটিভ লাইফ বা প্ৰাৰম্ভিক জীৱনসমূহৰ বাবে এটা ঠাণ্ডা পৰিৱেশত বিকাশ কৰাটো সম্ভৱপৰ নাছিল। আৰু সেই প্ৰিমিটিভ লাইফসমূহে নিজৰ বিকাশ সাধন কৰাৰ বাবেহে আজি আমি এই অৱস্থা পাইছোঁহি। আমি গম পালোঁ যে প্ৰিমিটিভ লাইফসমূহে অতি ঠাণ্ডা পৰিৱেশত নিজৰ বিকাশ সাধন কৰিব নোৱাৰে। গতিকে ইয়াৰ পৰা আমি কনক্লুড কৰিব পাৰোঁ যে পৃথিৱীখন ইয়াৰ আৰম্ভণি কালত সম্পূৰ্ণৰূপে গোট মৰা অৱস্থাত নাছিল। গতিকে ইয়াক আমি ইংলিছত ক'ব পাৰোঁ যে দেয়াৰ ইজ এ মিষ্ট্ৰী উইথ ছ' উইক ছান হোৱাই ৱাজন্ট আৰ্থ ফ্ৰজেন ফৰ দ্য ফাৰ্ষ্ট 2/3 অফ ইটছ হিষ্ট্ৰী। দিছ মিষ্ট্ৰী হেজ বিন নেইমড এজ দ্য ফেইণ্ট ইয়ং ছান পেৰাডক্স। অৰ্থাৎ ইয়াৰ পৰা আমি এটা ৰহস্যত সোমাই যাওঁ যে ইমান দুৰ্বল কম তাপমানৰ সূৰ্য থকা স্বত্তেও আমাৰ পৃথিৱীখন কিয় গোট মাৰি থকা নাছিল। আৰু এই ৰহস্যটোকে নাম দিয়া হ'ল ফেইণ্ট ইয়ং ছান পেৰাডক্স। আৰু এই পেৰাডক্সটিৰ কিবা সমাধান আপোনাৰ ওচৰত আছে যদিও আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। এতিয়া আহোঁ এই পেৰাডক্সটিৰ কেইটামান সমাধানৰ ফালে। ইয়াৰ সমাধান হিচাপে আমি ক'ব পাৰোঁ যে সেই সময়ত আমাৰ পৃথিৱীত কিবা এটা শক্তি আছিল যিয়ে পৃথিৱীখনক গৰম কৰি ৰখাত সহায় কৰিছিল। হয়, আমি এই বুলিয়ে কৈ পেৰাডক্সটিৰ সমাধান দিব পাৰোঁ। এতিয়া আপুনি ভিডিঅ'টো পজ কৰি ভাবকচোন, যদিহে আমি এনেদৰে এই পেৰাডক্সটিৰ সমাধান দিওঁ তেন্তে কেনেধৰণৰ নতুন প্ৰশ্নৰ উদয় হ'ব পাৰে। আশা কৰিছোঁ আপুনি আপোনাৰ প্ৰশ্নসমূহ আমাৰ কমেণ্ট বক্সত লিপিবদ্ধ কৰিলে। এতিয়া আহোঁ, যদি এইদৰে পেৰাডক্সটিৰ সমাধান কৰা হয় তেন্তে চাইণ্টিষ্টসকলৰ মনত কেনেধৰণৰ প্ৰশ্ন উদয় হ'ব। চাইণ্টিষ্টসকলৰ মনত প্ৰশ্ন আহিল, এইটো কি শক্তি আছিলে? এই শক্তি যদি তেতিয়া আছিলে তেন্তে এতিয়া কিয় নাই? আমি এই শক্তিটো এতিয়া নাই বুলি ক'ব পাৰোঁ, কিয়নো যদি এই শক্তি এতিয়া থাকিলেহেঁতেন তেন্তে অধিক তাপমানৰ বাবে পৃথিৱীখন থকাৰ উপযোগী হৈ নাথাকিলেহেঁতেন। আৰু এই প্ৰশ্নটোৰ উত্তৰ হিচাপে আহিলে যে সেই শক্তিটোৱে থাৰ্মোষ্টেটৰ দৰে কাম কৰিছিল। অৰ্থাৎ যেতিয়া বাহিৰত তাপমান কমি গৈছিল তেতিয়া থাৰ্মোষ্টেটটোৱে সেইটো ডিটেক্ট কৰিছিল আৰু তাৰ হিট চ'ৰ্চটো অন কৰি দিছিল, যাৰ বাবে পৃথিৱীখন সেই সময়ত গৰম হৈ আছিল। আৰু যেতিয়া বাহিৰত তাপমান বাঢ়ি গৈছিল তেতিয়া থাৰ্মোষ্টেটটোৱে হিটটো ডিটেক্ট কৰি লৈছিল আৰু ভিতৰৰ কুলিং চ'ৰ্চটো অন কৰি দিছিল, যাৰ বাবে পৃথিৱীখন ঠাণ্ডা পৰি গৈছিল। আৰু এনেদৰে কোৱা হয় যে থাৰ্মোষ্টেটৰ এই প্ৰচেছটোৱে আমাৰ পৃথিৱীখনক সম্পূৰ্ণৰূপে গোট মাৰি যোৱাৰ পৰা বাধা প্ৰদান কৰিছিল। আৰু এইদৰে কোৱা হয় যে এই থাৰ্মোষ্টেট প্ৰণালীটিৰ বাবেই পৃথিৱীখনে তাৎক্ষণিকভাৱে হোৱা গৰম ঠাণ্ডাৰ সলনিক সহ্য কৰিব পাৰিছিল।
আশা কৰিছোঁ আপোনালোকে এই ফেইণ্ট য়ং ছান পেৰাডক্সটি অলপ হ'লেও বুজি পাইছে। যদি আপোনাৰ কিবা প্ৰশ্ন আছে আমাৰ কমেণ্ট বক্সত আপুনি প্ৰশ্ন কৰি সুধিব পাৰে আৰু আমি আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপুনি ভিডিঅ'টি চাই ভাল পালে। যদিহে ভাল পালে ভিডিঅ'টি লাইক কৰিব, আপোনাৰ চিনাকিজনৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।